দুৰ্নীতিগ্ৰস্ত মানুহ যেতিয়া ৰজাৰ আসনত বহে তেতিয়াহ'লে তেওঁলোকে আৰু দুৰ্নীতি কোনো কাৰণত নাইকিয়া কৰিব নোৱাৰে। এই চৰকাৰখনৰ দিনত আচলতে ক'লা বজাৰ যিটো চাকৰি ক'লা বজাৰ যিটো মুক্তভাৱে চলিবলৈ ৰৈছে এইটো কথা সকলোৱে ইতিমধ্যে জ্ঞাত। ৰাইজ চাকৰি 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 কি চাকৰি লাগিব? কি চাকৰি লাগিব? ৩ লাখ টকা দিলেই পাব চৰকাৰী চাকৰি। আপোনালোকে আমাক মাত্ৰ ৩ লাখ টকা দিলেই হ'ব। ওপৰৰ মহলৰ লগত আমাৰ সংযোগ আছে। এতিয়া ওপৰ মহল বুলি দুটা বস্তু আছে অসমত। এটা ওপৰ মহল হ'ল ওপৰৰ মাল আৰু এটা ওপৰ মহল হ'ল তাতকৈও ওপৰৰ মহল যিটো ওপৰৰ মালটো। গতিকে এই দুইটা ওপৰ মহলৰ লগত আমাৰ সংযোগ আছে। দৃশ্য দেখি নিশ্চয় অনুমান কৰিছে যে এয়া এক চাকৰিৰ বজাৰ। বিভিন্ন ধৰণৰ আপুনি যি চাকৰিয়ে হওক চাকৰি এপ্লাই কৰিবলৈ হ'লে আমাৰ তাত হ'ল আপুনি আপোনাৰ এডমিট কাৰ্ডখন আপুনি আমাক দিব লাগিব আৰু আপোনাৰ নথি পত্ৰখিনি আমাক দিব আৰু লগতে টকা ৩ লাখ দিব আৰু ইয়াত কোনো পইচা মৰাৰ পৰা কোনো মানে আপোনাৰ চিন্তা আছে। পইচা মৰা নপৰে আপুনি ৩ লাখ টকা দিব, ২.৫ লাখ টকা আমি ওপৰ মহললৈ দিম আৰু ৫০,০০০ টকা আমাৰ তালৈ। চাকৰিৰ নামত চলিছে এখন কলা বজাৰ। পোহৰলৈ আহিছে চাকৰিৰ নামত ধন দাবী কৰাৰ পৰা ধন লোৱালৈকে ইজনৰ পাছত সিজন বিজেপি কৰ্মীৰ কুকীৰ্তিৰ ন পৃষ্ঠা। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰ কিমান সফল হৈছে দুৰ্নীতি ৰোধত? ৰাজ্য চৰকাৰৰ দুৰ্নীতিক লৈ গ্ৰহণ কৰা শূন্য সহনশীল নীতিৰ বিৰুদ্ধে নগাঁৱত দেখা গ'ল এক অভিনৱ প্ৰতিবাদ। এয়া নগাঁও মহাবিদ্যালয়ৰ সমীপতে শনিবাৰৰ পুৱাৰ দৃশ্য। কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল বুলি কৈ থকা এই চৰকাৰখনৰ দিনত আচলতে ক'লা বজাৰ যিটো চাকৰি ক'লা বজাৰ যিটো মুক্তভাৱে চলিবলৈ ৰৈছে এইটো কথা সকলোৱে ইতিমধ্যে জ্ঞাত। আৰু কেইদিনমান আগত আপোনালোকে বিশেষকৈ বিজেপিৰ এগৰাকী নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ যি আত্মহত্যা হ'ল সেই আত্মহত্যা ঘটনাৰ আঁত ধৰি পেলাই যিটো এটা ব্যাপক দুৰ্নীতি ধৰা পৰিছে। গতিকে আমি তাত গম পাইছোঁ যে পইচাৰ বিনিময়ত যিটো টকা পইচাৰ বিনিময়ত যিটো চাকৰি দিয়া ব্যৱস্থাটো এইটো সাংঘাতিক ৰূপত ভাৰতীয় জনতা পাৰ্টীত চলিছে। আৰু উদক ভেটাৰখীয়া পাতিলে উদে মাছ খাবই। দুৰ্নীতিগ্ৰস্ত মানুহ শাসনৰ বাটজৰিত থাকিলে দুৰ্নীতি নাইকিয়া কৰিব নোৱাৰে। এইটো চলাৰ কথাৰেই, কাৰণ যিখিনি সময়ত আপুনি চাওক উদক যদি কোনোবাই ভেটাৰখীয়া পাতে তেতিয়াহ'লে উদেটো মাছ খাবই। গতিকে আজিৰ তাৰিখত কি হৈছে উদক ভেটাৰখীয়া পতাৰ নিচিনা হৈছে। দুৰ্নীতিগ্ৰস্ত মানুহ যেতিয়া শাসনৰ বাটজৰিত থাকে, দুৰ্নীতিগ্ৰস্ত মানুহ যেতিয়া ৰজাৰ আসনত বহে তেতিয়াহ'লে তেওঁলোকে আৰু দুৰ্নীতি কোনো কাৰণত নাইকিয়া কৰিব নোৱাৰে। এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ যে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল বোলাৰ যিটো তেওঁলোকৰ শ্লোগান, এই শ্লোগানটো আচলতে যে তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰত দুৰ্নীতি কৰাহে শ্লোগান এইটো ইতিমধ্যে ধৰা পৰিছে। আপোনালোকে চাওক এই দিবন ডেকা বুলি এজন মানুহৰ নামটো শতকাই উচ্চাৰিত হৈছে দিবন ডেকা। আপোনালোকে জানে দিবন ডেকাৰ নামটো আকৌ আহিছে। এই দিবন ডেকা কোন? আজিৰ পৰা কেইমাহমান আগতে হয়তোবা এবছৰমান হৈ গ'ল অসমখন কঁপাই যোৱা এটা SI কেলেংকাৰী হৈছিল, ছাব ইন্সপেক্টৰ কেলেংকাৰী। সেই ছাব ইন্সপেক্টৰ কেলেংকাৰীত যিজন মানুহৰ জেল হাজোত পৰ্যন্ত যাবলগীয়া হৈছিল সেই দিবন ডেকা পুনৰ আজি এই চাকৰিৰ যিটো ক'লা বেপাৰ এই বেপাৰত পুনৰ তেওঁ ধৰা পৰিছে, পুনৰ তেওঁ জেল হাজোতলৈ যাবলগীয়া হৈছে। আৰু তাতোকৈ ডাঙৰ কথা হ'ল এই দিবন ডেকাৰ ইয়াৰ আগতে পূৰ্বৰ যিজন আপোনাৰ আছিল পূৰ্বৰ যিজন আপোনাৰ সভাপতি আছিল বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত তেওঁ খুব সুন্দৰকৈ উঠা বহা, বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ লগত উঠা বহা আৰু তেওঁলোকৰে অনুৰাগ চলিহা বুলি যিজন মানুহ ইতিমধ্যে ধৰা পৰিছে এই সমগ্ৰ ঘটনাৰ লগত অসীম চক্ৰৱৰ্তী ধৰা পৰিছে। এই অনুৰাগ চলিহাই স্পষ্টকৈ কৈছে যে ৩ লাখ টকাকৈ তেওঁলোকে প্ৰত্যেক চাকৰিৰ কাৰণে লৈছে, ২.৫ লাখ টকা তেওঁলোকে ওপৰ মহললৈ পঠিয়াইছে। এতিয়া মই সেইকাৰণে কৈছোঁ যে এই ২.৫ লাখ টকা ওপৰ মহল মানে কি? এই ওপৰ মহল মানে কি? অসমৰ ৰাইজক ইয়াৰ উত্তৰ লাগে। এই ওপৰ মহললৈ যে ২.৫ লাখ টকাটো গৈছে ওপৰৰ মহল মানে কি? ওপৰৰ মাল নেকি? নে ওপৰৰ মালতকৈ ওপৰজন? গতিকে এই গোটেই দুৰ্নীতিৰ লগত আচলতে গোটেই চৰকাৰখনৰ বৰমূৰীয়াসকল প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আৰু জড়িত হৈ থকাৰ কাৰণেই দিবন ডেকাৰ দৰে মানুহবিলাক, অনুৰাগ চলিহাৰ দৰে মানুহবিলাকৰ আমাৰ নিবনুৱা ল'ৰা ছোৱালীবিলাকক ঠগন দি কোটি কোটি টকা তেওঁলোকে খৰচ কৰিব পাৰিছে।